কাৰ্তিকে কিয় বিয়া নাপাতিলে জানো আহক। শিৱ আৰু পাৰ্বতীৰ দুজন পুত্ৰ গণেশ আৰু কাৰ্তিক। গণেশৰ মুখখন হাতীৰ নিচিনা আৰু সনাতন কাৰ্তিক আছিল অতি ধুনীয়া। দুয়োৰে বিয়াৰ বয়স হোৱাত কাৰ বিয়া আগতে পাতিব এই কথাটোক লৈ মাজে মাজে তেওঁলোকৰ মাজত কাজিয়া হয়। কথাটো মাক বাপেকে গম পাই দুই পুতেকক বুজাই ক'লে যে বিয়াৰ বয়স দুয়োৰে হৈছে যেতিয়া বিয়া সময়তে পতা হ'ব। কিন্তু কাৰ বিয়া আগতে হ'ব তাৰ বাবে দুয়ো এটা কাম কৰিব লাগিব। কামটো হ'ল পৃথিৱীখন প্ৰদক্ষিণ কৰি আগেয়ে যিজনে কৈলাশ পাব তেওঁৰে প্ৰথম বিয়া পতা হ'ব। দেউতাকৰ কথা শুনি কাৰ্তিক ময়ূৰ বাহনত উঠি পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সাজু হ'ল। গণেশ মহা চিন্তাত পৰিল, কাৰণ এন্দুৰ বাহনত উঠি কাৰ্তিকতকৈ আগুৱা সম্ভৱ নহয়। ভাবি ভাবি গণেশে এটা বুদ্ধি উলিয়ালে। সৰোবৰৰ জলত স্নান কৰি ধূপ দীপ লৈ মাক দেউতাকক দুখন আসনত বহুৱাই ল'লে। শাস্ত্ৰৰ বিধানমতে তেওঁলোকক পূজা কৰিলে। পূজাৰ অন্তত হৰগৌৰীৰ চাৰিওফালে 7 বাৰ প্ৰদক্ষিণ কৰিলে। তাৰ পিছত ক'লে, মোৰ এতিয়া বিয়াৰ ব্যৱস্থা কৰক। গণেশৰ কথাত পিতৃ শিৱ আচৰিত হ'ল, কাৰণ দুই পুত্ৰকে কৈছিল পৃথিৱী প্ৰদক্ষিণ কৰি কৈলাশলৈ অহা জনৰহে প্ৰথমতে বিয়া। ইতিমধ্যে কাৰ্তিক গৈছে, গতিকে গণেশো যাব লাগে। কথা শুনি গণেশে বোলে, মোৰ পৃথিৱী ঘূৰা কাম হৈ গ'ল। মই এবাৰ এবাৰকৈ 7 বাৰ পৃথিৱী ঘূৰি আহিলোঁ। বেদৰ মতে পিতৃ মাতৃৰ পূজা কৰিলে বোলে সকলো তীৰ্থৰ ফল পায়। পূজাৰ অন্তত পিতৃ মাতৃক প্ৰদক্ষিণ কৰিলে পৃথিৱী প্ৰদক্ষিণ কৰা হয়। গণেশৰ যুক্তিপূৰ্ণ কথা শুনি হৰগৌৰী আচৰিত হ'ল। গণেশে আচল কথাই কৈছে। গণেশৰ কথা নমনা মানে বেদ অপমান কৰা। তেওঁলোকে বেদৰ বাক্য শিৰোগত কৰি গণেশৰ বিয়াখন প্ৰথমতে পতাৰ ব্যৱস্থা কৰিলে। বিশ্বৰূপৰ সিদ্ধি আৰু বুদ্ধি নামৰ দুজনী কন্যাকে মহাপ্ৰভুৱে গণেশৰ লগত বিয়া পাতি দিলে। পিতৃৰ বাক্য পালি কাৰ্তিকে পৃথিৱী ঘূৰি ফুৰিছে। 2 বছৰত পৃথিৱী প্ৰদক্ষিণ কৰি কাৰ্তিক কৈলাশত উপস্থিত হ'ল। ভাগৰুৱা কাৰ্তিকক নাৰদে লগ পালে আৰু ইমান সুন্দৰ চেহেৰাৰ যুৱকজনৰ স্বাস্থ্যৰ অৱনতি কিয় হ'ল সুধিলে। তেতিয়া কাৰ্তিকে নাৰদক হাঁহি হাঁহি সকলো কথা ক'লে। কৈলাশলৈ প্ৰথমে অহা জনৰ বিয়া আগতে যে হ'ব তাকো ক'লে। কাৰ্তিকৰ কথা শুনি নাৰদে বোলে, তোমাক ইমান বেঙা বুলি ভবা নাছিলোঁ। পিতাৰাৰ কথা শুনি তুমি পৃথিৱী ঘূৰিব গ'লা, অথচ গণেশক ইয়াতে ৰাখি ধুমধামেৰে বিয়া পাতিলে। গণেশ এতিয়া 2টা সন্তানৰ পিতৃ। নাৰদৰ মুখত সকলো কথা শুনি কাৰ্তিকৰ বৰ খং উঠিল। কাৰ্তিক অহা শুনি শিৱ পাৰ্বতীয়ে ঘৰলৈ আগবঢ়াই নিব আহিল। তেওঁলোকক দেখি কাৰ্তিক ভীষণ আক্ৰোশত জ্বলি উঠিল। খঙতে ক'লে, তোমালোক মোৰ মা পিতা নোহোৱা। তোমালোক মোৰ ঘোৰ শত্ৰু। মোক মিছাকৈয়ে ইমান শাস্তি দিলা। মই তোমালোকৰ মুখ নাচাওঁ। খঙতে কাৰ্তিক কৈলাশৰ পৰা গুচি গ'ল। দ্ৰোণ পাহাৰত বিয়া নকৰাকৈ চিৰকুমাৰ হৈ তাত থাকি গ'ল কাৰ্তিক। ধন্যবাদ।